Hello friends, good morning everyone and welcome back to my YouTube channel. মই এতিয়া যাই আছো বিৰজৰা ফিল্ডত কাৰণ কিয় তাত আজি হ'ব এটা টৰ্চ ৰেলী কিয় হ'ব কাৰণ এইটো হ'ব আসাম ইউথ অলিম্পিকৰ বাবে তো এতিয়া মই ৰেডি হইলো আৰু তাৰ পিছত আমি যাম বিৰজৰা ফিল্ডত তো তাত কি হয় সকলো দেখাব ট্ৰাই কৰিম আপোনালোকে চাই থাকিব যাব লালু তো মই বিৰজৰা ফিল্ডত আহি পালোঁ এতিয়া আৰু তাৰ পিছত মই সোমালোঁ বিৰজৰা হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ ভিতৰত এতিয়া অলপমান পিছতে ষ্টাৰ্ট হ'ব ৰেলীটো তো চাই থাকক ইউথ অলিম্পিক্স খেলৰ এক অংশস্বৰূপে বিভিন্ন জিলাত টৰ্চ ৰেলী আয়োজন কৰা হৈছিলে আৰু তাৰে অংশ হিচাপে বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি বঙাইগাঁও চহৰত এই টৰ্চ ৰেলী আজিৰে টৰ্চ ৰেলী আৰম্ভ কৰিলে বিষ্ণু নিশা ডাঙৰীয়া তো টৰ্চ ৰেলীটো ষ্টাৰ্ট হৈ গ'ল আৰু এই ৰেলীটো একদম বিৰজৰা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা চিধাই ইনডোৰ ষ্টেডিয়ামলৈকে হ'ব তো আমি আহি পালোঁ চিলাৰা ইনডোৰ ষ্টেডিয়াম তো ৰেলীটো শেষ হ'ল ইয়াত So guys, thank you for watching.